প্ৰতিভা বিকাশ আন্দোলনৰ সহযোগী হোৱা সকল সাহিত্য অনুসন্ধান অসমৰ 2021 বিশেষত সকলোৱে অংশগ্ৰহণ কৰক আৰু নিজৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ পাওক। গতিকে সকলোৱে যাতে আমাৰ এই সাহিত্য অনুসন্ধান অসম 2021 বিশেষত অংশগ্ৰহণ কৰে। বন্ধুসকল, পুনৰ আমি ক্ষীৰোদমোহন সাহিত্য অনুসন্ধান অসমৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এইবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কবি নৱকান্ত বৰুৱাই ৰচনা কৰা তাত নদী আছে কবিতাটো পাঠ কৰিছে গোলাঘাটৰ দৰ্শনা কলিতাই। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে। নতুনকৈ অহাসকলক এটা অনুৰোধ, তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যে। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। কবিতাৰ শিৰোনাম ইয়াত নদী আছিল। কবি নৱকান্ত বৰুৱা, আবৃত্তি দৰ্শনা কলিতা। ইয়াত নদী আছিল। দেখিছোঁ নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰত পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছোঁ সিন্ধুৰ বাণী নিমিষতে নগৰক আত্মসাৎ কৰি এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গাত। উদগ্ৰ ধ্বংস নিচা, লোভৱ কুটিল দুঃসাহস, চলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুলসিত অভিশাপ। তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ মৰ্যাদা। সিও বন্দী সূৰ্যকণা আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু। কিন্তু মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আহঁতৰ খুৰুঙাত এপাহি কপৌ ফুল সোনকালে সৰে। গোপন ব্যাধিৰ দৰে লাহে লাহে মুচি নিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী। আঁকি দিয়ে তামৰঙী এখন আকাশ